আসসালামু আলাইকুম ফ্ৰেণ্ডছ, আমানক স্কুলত থৈ মই এতিয়া এঠাইত যাব ওলাইছোঁ আৰু ক'ত যাওঁ আপোনালোকক দেখুৱাই থাকিম। আমি আজি এতিয়া ক'ত গৈ আছোঁ? অকণমান ৰত্নাঞ্জলি শ্বপিং। আমি এতিয়া আহি পালোঁ, অলপ জুৱেলাৰী চাব আহিছোঁ। ভাইটিৰ বিয়া, তাৰ কাৰণে অলপ চাম আৰু আপোনালোকক দেখুৱাই থাকিম মই কি কি চাওঁ। কিন্তু আমি যেতিয়া গৈ পালোঁ দোকানখন ভালকৈ খোলাই নাছিল, সেইকাৰণে আমি অলপ গোয়েংকাত সোমালোঁ। হাই এভৰিৱান, আজি মই এটা মিনি ব্লগ লৈ আহিছোঁ। আজি ব্লগটোত তেনেকুৱা একো নাই। আজি মই জুৱেলাৰী চাব আহিছোঁ, বিয়াৰ জুৱেলাৰী, আৰু মই কি চাওঁ কি কিনো সেয়া আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈ চাব বুলি আশা থাকিল। গহনাখিনি চালোঁ, কিন্তু বৰ বেছি ভাল লগা নাই। বিয়াৰ গহনা আৰু অকণমান হেভি আৰু ভাল হ'ব লাগে। এই ছেটটো পচন্দ হৈছিল, তথাপিও ইমান ভাল লগা নাই। ভাবিলোঁ বেলেগ এঠাইত যাওঁচোন, আৰু আমি এতিয়া আহিলোঁ মানিকচান্দ এণ্ড চন্স জুৱেলাৰীত আহিলোঁ। ये दो 20,000 21 अलग अलग है सबका इसमें। और ये सब ये दो ये फिक्स है 8,300 में आएगा एक पेयर आपका। 8,300। डिस्काउंट नहीं होगा 4 लेने से? वो जितना भी हो करवा देंगे। आप देख लीजिए सामान क्या क्या ले रहे हैं। इन दोनों में दोनों में से चेंज हो जाएगा, डायमंड में चेंज होगा। ये ये 21 নে? ইয়াতে বহুত ধৰণৰ কালেকশ্যন আছে। খাৰু বহুত ধুনীয়া ধুনীয়া। বাইতাই এযোৰ চুৰি ল'লে, আৰু সেই ভিতৰৰ ফালে তাতে হৈছে ডায়মণ্ডৰ ছেকশ্যনটো অকণমান বেলেগ। এটা ছাইডত বহুত ধুনীয়া ধুনীয়া আছে। আৰু এয়া ইয়াৰৰিং চালোঁ। ইয়াৰৰিংখিনি মই চইচ কৰি থৈ গ'লোঁ, যিহেতু ভাইটিহঁতৰ গহনা, সিহঁতে পিছত আহি ল'ব, আৰু মোৰ তেনেকৈ একো লোৱা নহ'ল। আৰু বহুত ধুনীয়া ফিংগাৰ ৰিঙো আছে। আকৌ বহি আমি বেলেগখিনি চাই আছোঁ, তাতে আকৌ কফি আনি দিলে। সঁচাই তাতে মানে ইমান ধুনীয়া মানুহখিনিক ৰিচিভ কৰে। মানুহখিনি বহি থাকিব, মানে 5 মিনিট 10 মিনিট পিছে পিছে কিবা মানুহক খাবলৈ দিয়ে। সঁচাই ভাল, মানে বিজনেছমেনবিলাকৰ এইটোৱে পলিচি, মানে মানুহবিলাকক ধুনীয়াকৈ ৰিচিভ কৰে। আৰু এটা কথা যিমান হয় সিমান ভাল লাগে ন। ভাল লাগে। আৰু এটা কথা কি জানেনে, য'ত ভেৰাইটি থাকে তাতে ল'বলৈ মন যায়, হয় নহয়? কম ভেৰাইটি ভাল নালাগে। মোৰ লগত বাইতাও গ'ল। বাইতাক লগ ধৰিছিলোঁ যে ব'লক জুৱেলাৰী চাই আহোঁ, আৰু থেংক ইউ বাইতা। বাইতাই মোক এইখিনি কোম্পেনী দিয়াৰ কাৰণে লগত গ'ল, জুৱেলাৰীখিনি চাই দিলে মোক। বাইতাও ল'লে, মোৰখিনি লোৱা নহ'ল, মই পিছত ল'ম। চাই আহিলোঁ। ভাল লাগিব ন? দুইযোৰ ল'ব পাৰিলে আৰু বেছি ভাল লাগিব। দুটা সাধাৰণতে বিয়াৰ গহনাখিনি একে ঠাইৰ পৰা ল'ব পাৰিলে বহুত ভাল হয়। আগতে মানুহৰ ইমান অসুবিধা আছিল, এনেকুৱা জুৱেলাৰী শ্বপ নাছিলে। মানুহে সোণাৰী তাত মানে বহুত দিনলৈকে বনাব লগা হৈছিল। আজিকালি কিমান সুবিধা হৈছে মানুহৰ। 1 ঘণ্টাতেই মানে 3-4 লাখ টকাৰ বিয়াৰ গহনা এদিনতে এবাৰতে লৈ ল'ব পাৰে। সঁচাই মানুহৰ বহুত সুবিধা হৈছে। কিন্তু এইযোৰ ইয়াৰৰিং কেনেকুৱা লাগিছে? কি ধুনীয়া, মানে শ্বাইন কৰি আছে। চিম্পুল কিন্তু ধুনীয়া ডিজাইন কৰা। আৰু এই চুৰিযোৰো প্লেইন হয়, কিন্তু মাজে মাজে ধুনীয়া ডিজাইন কৰা আছে। এই দুযোৰ বাইতাই ল'লে। আমাৰ এতিয়া লোৱা হ'ল, আমি যাব ওলাইছোঁ। চাওকচোন, এতিয়া আকৌ চাহ খাব দিছে। ইয়াতে দুজন মানুহ ৰাখিছে। সেই মানুহ দুজনে মানে মানুহক চাহ, কফি, ক'ল্ড ড্ৰিংক ছাৰ্ভ কৰি থাকে। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে, আপোনালোকৰ যদি কিবা গহনা কিনাৰ ইচ্ছা আছে, তেন্তে নিশ্চয় ইয়াত আহিব। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, আপোনালোকে ল'ব পাৰিব। আৰু আজি ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ অলপ হ'লেও সুবিধা হয়, তেন্তে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ এভৰিৱান।